Hello everyone, welcome to sociology.com. Sociology.com চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টিত আমি লেভি-ষ্ট্ৰাছে ষ্ট্ৰাকচাৰেলিজমৰ বিষয়ে কি কৈছিলে সেই সম্পৰ্কে আলোচনা কৰিম। সংৰচনাবাদ লেভি-ষ্ট্ৰাছৰ যি দৃষ্টিভংগী সংৰচনাবাদ সম্পৰ্কে সেই সম্পৰ্কে আমি এই ভিডিঅ'টিত আলোচনা কৰিম। So লেভি-ষ্ট্ৰাছ আছিল এজন ফ্ৰেঞ্চ এন্থ্ৰপলজিষ্ট এণ্ড ethnologist, ঠিক আছে মনত ৰাখিবা ফ্ৰেঞ্চ এন্থ্ৰপলজিষ্ট এণ্ড ethnologist আৰু লেভি-ষ্ট্ৰাছৰ জন্ম হৈছিলে 1908 বেলজিয়ামত 28 নৱেম্বৰ 1908 বেলজিয়ামত আৰু তেওঁৰ মৃত্যু হৈছিলে 2009ত অৰ্থাৎ তেওঁ 100 বছৰ জীয়াই আছিলে আৰু এই 100 years 100 বছৰত তেওঁ বহুতো গ্ৰন্থ লিখি থৈ গৈছে যিসমূহ গ্ৰন্থ বহুত ইম্পৰ্টেণ্ট হয় আৰু এই গ্ৰন্থসমূহৰ বিষয়ে আহে এক্সামত তোমালোকে এবাৰ চাবা কি গ্ৰন্থ তেওঁ লিখিছিলে সো আমি গম পালোৱে যে তেওঁ এজন ফ্ৰেঞ্চ এন্থ্ৰপলজিষ্ট আছিলে আৰু ফাদাৰ অফ ষ্ট্ৰাকচাৰেল এন্থ্ৰপলজি বুলি তেওঁক কোৱা হয় মনত ৰাখিবা লেভি-ষ্ট্ৰাছ ইজ নন এজ ফাদাৰ অফ ষ্ট্ৰাকচাৰেল এন্থ্ৰপলজি আৰু এইখিনিতে এটা ইম্পৰ্টেণ্ট পইণ্ট হয় এক্সামত কেতিয়াবা সোধে যে ফাদাৰ অফ ষ্ট্ৰাকচাৰেলিজম তেতিয়াহ'লে হ'ব ফাৰ্ডিনেণ্ড ডি চ'চেৰ মই ইতিমধ্যে ইয়াৰ আগত এটা ভিডিঅ' আপলোড কৰিছোঁ সেই ভিডিঅ'টোত ষ্ট্ৰাকচাৰেলিজম কি হয় সেই সম্পৰ্কে ডিটেইলছত দিয়া আছে তোমালোকে এবাৰ চাবা আৰু সেই ভিডিঅ'টোত আমি পাইছিলোঁ যে ষ্ট্ৰাকচাৰেলিজমৰ প্ৰথম আৰম্ভণি কৰিছিলে ফাৰ্ডিনেণ্ড ডি চ'চেৰে আৰু সেয়েহে ষ্ট্ৰাকচাৰেলিজমৰ বা সংৰচনাবাদৰ ফাদাৰ বা পিতৃ বুলি কোৱা হয় ফাৰ্ডিনেণ্ড ডি চ'চেৰক আৰু যদিহে এক্সামত আহে হু ইজ দ্য ফাদাৰ অফ ষ্ট্ৰাকচাৰেল এন্থ্ৰপলজি তেতিয়াহ'লে কিন্তু হ'ব লেভি-ষ্ট্ৰাছ মনত ৰাখিবা আৰু ফাদাৰ অফ মডাৰ্ণ এন্থ্ৰপলজি বুলিও জনা যায় লেভি-ষ্ট্ৰাছক যে হি ইজ অলছ' ন'ন এজ লেভি-ষ্ট্ৰাছ ইজ অলছ' ন'ন এজ ফাদাৰ অফ মডাৰ্ণ এন্থ্ৰপলজি and Levi-Strauss is also founder of structuralism and in anthropology তো নৃতত্বত প্ৰথম সংৰচনাবাদৰ আৰম্ভণি কৰিছিলে কোনে ফাউণ্ডাৰ আছিলে লেভি-ষ্ট্ৰাছ আৰু তেওঁ কি হৈছিলে যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ আমেৰিকালৈ গৈছিলে আৰু তেওঁখনক কি বুলি কোৱা হয় যে ষ্ট্ৰাকচাৰেলিষ্ট বুলিও কোৱা হয় ষ্ট্ৰাকচাৰেলিষ্ট বুলি তেওঁক কোৱা হয় তেখেতৰ সময়ত ছচিয়লজিত ফাংচনেলিজিম আৰু ষ্ট্ৰাকচাৰেল ফাংচনেলিজিমৰ বহুত প্ৰাধান্য আছিলে যে লেভি-ষ্ট্ৰাছৰ সেই সময়খিনিত মানে প্ৰথম অৱস্থাত কি আছিলে যে ছচিয়লজিত যদি আমি চাওঁ তোমালোকে ফাংচনেলিজিম কি হয় সেই সম্পৰ্কে যদি জানিব বিচাৰিছা মই ইতিমধ্যে এটা ভিডিঅ' আপলোড কৰিছোঁ ভিডিঅ'টো চাবা চ' ফাংচনেলিজিম আৰু ষ্ট্ৰাকচাৰেল ফাংচনেলিজিমৰ বহুত মানে প্ৰাধান্য আছিলে ছচিয়লজিত তো সেই তাৰপিছত কি হ'ল যে তেখেতে লিংগুইষ্টিকৰ পৰাও অনুপ্ৰাণিত হৈছিলে যে আমি আগৰ ভিডিঅ'টোত ইতিমধ্যে ডিছকাছ কৰিছোঁ যে ষ্ট্ৰাকচাৰেলিজিম আহিছিলে লিংগুইষ্টিকৰ পৰা আৰু লেভি-ষ্ট্ৰাছ হি ৱাজ ইনস্পায়াৰ্ড বাই লিংগুইষ্টিক আৰু তেতিয়াই তেওঁ সেই ষ্ট্ৰাকচাৰেলিজিমৰ লগত পৰিচিত হৈছিলে তেওঁ ফাৰ্ডিনেণ্ড ডি চ'চেৰৰ বিষয়ে আমি জানো যে ফাৰ্ডিনেণ্ড ডি চ'চেৰে প্ৰথম সেই ষ্ট্ৰাকচাৰেলিজিমৰ বিষয়ে তেওঁ কৈছিলে আৰু যে কি হয় কিছুমান ইম্পৰ্টেণ্ট কনচেপ্ট আছে ইম্পৰ্টেণ্ট কনচেপ্ট অফ ষ্ট্ৰাছ যিবিলাক এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় এই ইম্পৰ্টেণ্ট কনচেপ্টবিলাক হৈছে ফাৰ্ষ্টটো হৈছে বাইনাৰী অপজিশ্যন মানে কেতিয়াবা তোমালোকে ভৱিষ্যতে যদি ভাবিছা বোলে কাৰণ তোমালোকে গম পাইছা চাগে ইতিমধ্যে যদি তোমালোকে PhDও কৰিব বিচাৰা মানে আফটাৰ মাষ্টাৰ্ছৰ কথা কৈছোঁ বা এতিয়া যিটো FIUGP আহিছে তাততো তাৰমানে 4 years ডিগ্ৰী লোৱাৰ পিছতো নেট দিব পাৰিব গতিকে তোমালোকে যদি ভাবিছা নেট দিম বুলি তেতিয়াহ'লে এনেকুৱা ধৰণৰ মানে কনচেপ্টবিলাক জনাটো কোনজন থিংকাৰ্ছে কি কনচেপ্ট দিছিলে সেইটো জনাটো বহুত ইম্পৰ্টেণ্ট হয় আৰু গতিকে সেইটো পইণ্ট অফ ভিউৰ পৰাই যে আমি জানিব লাগিব তেওঁৰ কিছুমান ইম্পৰ্টেণ্ট কনচেপ্ট লেভি-ষ্ট্ৰাছৰ তো সেইবিলাক হৈছে ফাৰ্ষ্টটো হৈছে বাইনাৰী অপজিশ্যন নেক্সট ইম্পৰ্টেণ্ট কনচেপ্ট হৈছে এলায়েন্স থিয়ৰী কিনচিপত তেওঁ কৈছিলে চেভেজ মাইণ্ড হট এণ্ড কোল্ড ছ'চাইটিজৰ তেওঁ কথা তেওঁ কৈছিলে তাৰপিছত আছিলে ৰ এণ্ড কুকড ফক টেলছ সেই বিষয়ে তেওঁ কৈছিলে তাৰপিছত তেওঁ কৈছিলে মিথ এণ্ড মিথিম তো এই বস্তুবিলাকৰ এইবিলাক হৈছে তেওঁৰ কিছুমান ইম্পৰ্টেণ্ট কনচেপ্ট হয় ঠিক আছে তাৰ উপৰিও আৰু কিছুমান ইম্পৰ্টেণ্ট তেওঁৰ বুক আছিলে যদিও তেখেতে বহুত বুক লিখি থৈ গৈছে তাৰে এক্সামত
আহিব পৰা তাৰমানে এক্সামত প্ৰায় আহে এই বুক কেইখনৰ বিষয়ে কোনে লিখিছিলে বুলি তো সেই বুক কেইখন মই ইয়াতে দিছোঁ তো ফাৰ্ষ্ট আছিলে যে এলিমেণ্টাৰী ষ্ট্ৰাকচাৰ্ছ অফ কিনশ্বিপ তেতিয়াহ'লে সেইখন লিখিছিলে লেভিষ্ট্ৰছে পাব্লিছ হৈছিলে 1949ত ঠিক আছে ভাৰতে স্বাধীনতা লাভ কৰা 2 বছৰ পিছত তাৰমানে মনত ৰাখিব এইবিলাক হৈছে ট্ৰিক হয় এনেকৈ মনত ৰাখিবলৈ ভাল এলিমেণ্টাৰী ষ্ট্ৰাকচাৰ্ছ অফ কিনশ্বিপ 1949ত লিখিছিলে লেভিষ্ট্ৰছ তাৰপিছত ছেকেণ্ড বুকখন হৈছে এ ৱৰ্ল্ড অন দ্য ৱেন 1955ত পাব্লিছ হৈছিলে ষ্ট্ৰাকচাৰেল এন্থ্ৰপলজি 1958ত পাব্লিছ হৈছে ষ্ট্ৰাকচাৰেল বুলি কোৱাৰ লগে লগে আমি লেভিষ্ট্ৰছৰ কথা মনলৈ আহিবই লাগিব গতিকে এইবিলাক মনত ৰখা ইজি আৰু এন্থ্ৰপলজিত কোনে আনিছিলে লেভিষ্ট্ৰছে আনিছিলে ষ্ট্ৰাকচাৰেলিজিমৰ বিষয়ে গতিকে ষ্ট্ৰাকচাৰেল এন্থ্ৰপলজি লিখিছিলে লেভিষ্ট্ৰছে টুটেমিজিম হয়নে টুটেমিজমৰ বিষয়ে দুৰ্খেমেও কৈছে কিন্তু টুটেমিজিম বুকখন লিখিছিলে এখন 1962ত পাব্লিছ হৈছে এই বুকখন লিখিছিলে কিন্তু লেভিষ্ট্ৰছ দ্য ছেভেজ মাইণ্ড আমি ইয়াৰ আগতে পাইছোঁ যে ইম্পৰ্টেণ্ট কনচেপ্ট হয় তেওঁৰ ছেভেজ মাইণ্ডৰ বিষয়ে কৈছে গতিকে ছেভেজ মাইণ্ড আৰু ছেভেজ মাইণ্ডৰ কথা কওঁতে যিহেতু লেভিষ্ট্ৰছে এন্থ্ৰপলজিত বহুত মানে কণ্ট্ৰিবিউশ্যন দি থৈ গৈছে আৰু এন্থ্ৰপলজিৰ লগত ছেভেজ মাইণ্ড এইবিলাক বহুত লিংক আছে তোমালোকে যদি ডিটেইলছত পঢ়িছা তেতিয়া গম পাবা গতিকে ছেভেজ মাইণ্ড এই বুকখন পাব্লিছ হৈছে 1962ত মিথলজিছৰ 4টা ভলিউম আছে তো 1964ৰ পৰা 1971লৈকে তেওঁ লিখিছিলে তো এইটো হৈ গ'ল তাৰপিছত ৰ এণ্ড দ্য কুকড সেইখন এখন তেওঁৰ বুক হয় তাৰপিছত ফ্ৰম হানি টু এছেছ হয়নে এইবিলাক তেওঁৰ বুক দ্য অৰিজিন অফ টেবল মেনাৰ্ছ 1978 পাব্লিছ হৈছে দ্য নেকেড মেন 1981ত পাব্লিছ হৈছে মিথ এণ্ড মিনিং 1978ত পাব্লিছ হৈছে কাৰণ আমি জানো যে লেভিষ্ট্ৰছে মিথৰ ওপৰত বহুত ডিটেইল ষ্টাডি কৰি থৈ গৈছে গতিকে ইম্পৰ্টেণ্ট হয় তাৰপিছত এন্থ্ৰপলজি এণ্ড মিথ সেইখন পাব্লিছ কৰিছিলে 1984ত ইয়াৰ উপৰিও তেওঁ ব্ৰাইকোলাছ আৰু ব্ৰাইকলিউৰ কনচেপ্ট দিছিলে সেইবিলাক আছিলে তেওঁৰ কিছুমান ইম্পৰ্টেণ্ট কনচেপ্ট হয় কিন্তু আমাক তোমালোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হৈছে ষ্ট্ৰাকচাৰেলিজিমৰ ওপৰত লেভিষ্ট্ৰছে কি কৈছিলে আৰু তেখেতে আমি এটা কথা মনত ৰখাটো প্ৰয়োজনীয় যে লেভিষ্ট্ৰছ ছেইড ডেট ছ'চিয়েল ষ্ট্ৰাকচাৰ ইজ এ মডেল তেওঁ ছ'চিয়েল ষ্ট্ৰাকচাৰক মডেল বুলি কৈছে মনত ৰাখিবা কেতিয়াবা আহে এক্সামত 1 মাৰ্কছৰ কুৱেশ্যন বা MCQ টাইপছ কুৱেশ্যন আহে যে কেতিয়াবা যে অপশ্যনবোৰ দিয়ে তাতে থাকিব পাৰে ছ'চিয়েল ষ্ট্ৰাকচাৰ ইজ এ মডেল ছ'চিয়েল ষ্ট্ৰাকচাৰ ইজ এ পেটাৰ্ণ তেনেকৈ কিছুমান তাৰমানে অপশ্যন থাকিব তেতিয়াহ'লে তাতে যদি আছে ছ'চিয়েল ষ্ট্ৰাকচাৰ ইজ এ মডেল কোনে দিছিলে তেতিয়াহ'লে হ'ব সেইটো কি লেভিষ্ট্ৰছ তেওঁ ছ'চিয়েল ষ্ট্ৰাকচাৰক মডেল বুলি কৈছিলে চ' এতিয়া আমি চাম লেভিষ্ট্ৰছে ষ্ট্ৰাকচাৰেলিজিমৰ বিষয়ে কি কৈ থৈ গৈছে Structuralism is the school of thought that human behavior must be understood in the context of the social system or structure in which they exist. যে structuralism কি হয় সেইটো school of thought য'ত কি কৰা হয় যে human behavior must be understood in the context of the social system or structure in which they exist যে আমাৰ সমাজত মানৱ আচৰণৰ বিষয়ে যেতিয়া আমি অধ্যয়ন কৰিম মানৱ আচৰণ আমি অধ্যয়ন কৰোঁতে সেই সমাজখন যিখন সমাজৰ মানৱ আচৰণৰ বিষয়ে আমি অধ্যয়ন কৰিছোঁ সেই সমাজখনৰ কনটেক্সত আমি অধ্যয়ন কৰিব লাগিব সেই সমাজখনৰ পৰিপ্ৰেক্ষিতত আমি অধ্যয়ন কৰিব লাগিব বুজি পাইছা চাগে তাৰপিছত Structuralism believed that individuals are the product of the social conditions in which they live. তো সংৰচনাবাদে বিশ্বাস কৰে যে মানুহ যিখন সমাজত তেওঁ বসবাস কৰে সেই সমাজৰ একোটা সেই সমাজখনৰ যি ছ'চিয়েল কণ্ডিশ্যনছ আছে সমাজখনৰ যি নীতি নিয়ম আছে সেই নীতি নিয়মসমূহৰ এটা প্ৰডাক্ট হয় বুলি কৈছে প্ৰডাক্ট অফ ছ'চিয়েল কণ্ডিশ্যনছ ইন হুইচ দে লিভ গতিকে আমি ক'ব পাৰোঁ যে সংৰচনাবাদ কি মানৱ সমাজৰ বিষয়ে অধ্যয়ন কৰে সংৰচনাবাদে মানৱ আচৰণক সামাজিক সংৰচনাৰ দ্বাৰা অধ্যয়ন কৰা হয় যে মানুহৰ যি ব্যৱহাৰ মানুহৰ আচাৰ ব্যৱহাৰৰ বিষয়ে সামাজিক সংৰচনা ছ'চিয়েল ষ্ট্ৰাকচাৰৰ দ্বাৰা অধ্যয়ন কৰা হয় অৰ্থাৎ এখন সমাজত মানুহ কিদৰে বৰ্তি থাকে মিনছ এক্সিষ্ট কৰে মানুহ তাৰ বিষয়ে অধ্যয়ন কৰা হয় ষ্ট্ৰাকচাৰেলিজিমত চ' যে সংৰচনাবাদৰ মতে কি হয় যে মানুহ হৈছে সামাজিক অৱস্থাৰ উৎপাদিত বস্তু যি সামাজিক অৱস্থা যি ছ'চিয়েল কণ্ডিশ্যন তাৰ এক উৎপাদিত বস্তু হয় মানুহ ইয়াত মানুহক ব্যক্তিগতভাৱে অধ্যয়ন কৰা নহয় যে আমি
যিটো মই ষ্ট্ৰাকচাৰালিজিমৰ ওপৰত ফাৰ্ষ্ট ভিডিঅ' দিছোঁ তাতো কৈছিলোঁ যে ষ্ট্ৰাকচাৰালিজিমে কেতিয়াও এজন ব্যক্তিক ব্যক্তিগতভাৱে অধ্যয়ন নকৰে, সমূহত অধ্যয়ন কৰে। গতিকে ইয়াত মানুহক ব্যক্তিগতভাৱে অধ্যয়ন কৰাতকৈ অৰ্থাৎ এজন ব্যক্তিৰ ব্যৱহাৰ বা কাৰ্য অধ্যয়ন কৰাতকৈ সমূহত বা গ্ৰুপত অধ্যয়ন কৰে আৰু সমাজৰ ব্যক্তিসকলৰ ব্যৱহাৰৰ জৰিয়তে সমাজৰ বিষয়ে জানিবলৈ চেষ্টা কৰা হয়। ষ্ট্ৰছে কি কৰিছিলে যে লেভি ষ্ট্ৰছে সামাজিক সংৰচনাৰ বিষয়ে অধ্যয়ন কৰিছিলে এণ্ড The Levi-Strauss believed that every system, including a social system, has a particular structure. যে সকলো ধৰণৰ পদ্ধতিৰে কিছুমান সকলো ধৰণৰ পদ্ধতি বুলি কওঁতে ইয়াতে তেওঁ ছ'চিয়েল ছিষ্টেমৰ কথা কৈছে, সামাজিক পদ্ধতিৰ কথা কৈছে। সামাজিক পদ্ধতিৰো কি থাকিব বা সকলো ধৰণৰ পদ্ধতিৰে এটা পাৰ্টিকুলাৰ এটা নিৰ্দিষ্ট সংৰচনা থাকে বুলি কৈছে। আৰু ফৰ লেভি ষ্ট্ৰছ ষ্ট্ৰাকচাৰ ইজ এ মডেল, যে আৰু সেই ষ্ট্ৰাকচাৰটো কি হয় এটা মডেল বুলি তেওঁ কৈছিলে, আৰ্হি বুলি কৈছে। আৰু একৰ্ডিং টু হিম ইট ইজ এন এবষ্ট্ৰেক্ট কনচেপ্ট। আৰু এই যে তাক তেওঁ কৈছে যে আমাৰ মতে সামাজিক সংৰচনাবিলাক কি হয় যে তেওঁৰ লেভি ষ্ট্ৰছৰ মতে সামাজিক সংৰচনাসমূহ অমূৰ্ত হয়, এবষ্ট্ৰেক্ট মানে, ঠিক আছে, অমূৰ্ত বুলি তেওঁ কৈছে। অমূৰ্ত মানে কি হয় যিটো আমি হাতেৰে চুব নোৱাৰোঁ, হয়নে, যিটো আমাৰ এটা মানসিক ধাৰণা, সেইটো হৈছে অমূৰ্ত বা এবষ্ট্ৰেক্ট। গতিকে তেওঁ কৈছিলে যে ষ্ট্ৰাকচাৰবিলাক এবষ্ট্ৰেক্ট কনচেপ্ট হয়। আৰু ষ্ট্ৰছৰ মতে কি কৰোঁ যে আমি সামাজিক সংৰচনাৰ দ্বাৰা আমি সমাজৰ বিভিন্ন দিশসমূহ অধ্যয়ন কৰোঁ বা ব্যাখ্যা কৰিবলৈ চেষ্টা কৰোঁ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। নেক্সট কি কৈছে যে লেভি ষ্ট্ৰছ said that social structure is not a field of study but it is an explanatory method and can be used in any kind of social studies. লেভি ষ্ট্ৰছৰ মতে কি হয় যে social structure is not a field of study, সামাজিক সংৰচনা কোনো ধৰণৰ তাৰমানে অধ্যয়নৰ এটা ফিল্ড নহয়, কোনো এটা অধ্যয়নৰ এটা ক্ষেত্ৰ নহয়, বাট ইট ইজ এন এক্সপ্লেনেটৰী মেথড, এইটো এটা ব্যাখ্যা কৰিব পৰা এটা পদ্ধতি হয়, এণ্ড কেন বি ইউজড ইন এনি কাইণ্ড অফ ছ'চিয়েল ষ্টাডিজ। আৰু আমি কি ক'ব পাৰোঁ যে সামাজিক সংৰচনাক আমি কি ক'ব পাৰোঁ যিকোনো ধৰণৰ সামাজিক অধ্যয়নত আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ বুলি তেওঁ কৈছিলে। এণ্ড হি ডিষ্টিংগুইছেছ দ্য কনচেপ্ট অফ ছ'চিয়েল ষ্ট্ৰাকচাৰ ফ্ৰম ডেট অফ ছ'চিয়েল ৰিলেশ্যনছ, যে লেভি ষ্ট্ৰছে সামাজিক সংৰচনা আৰু সামাজিক সম্পৰ্কৰ মাজত পাৰ্থক্যৰ বিষয়ে তেওঁ কৈছিলে। ঠিক আছে। Structuralism seeks to understand phenomena by uncovering the underlying structures that organize them. তো ষ্ট্ৰাকচাৰালিজিমে কি কৰে যে আমাৰ সমাজৰ যি পৰিঘটনাসমূহ আছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰে। কি ধৰণে জানিবলৈ চেষ্টা কৰে? তেওঁলোকে চেষ্টা কৰোঁতে সেই সমাজৰ যি পৰিঘটনা আছে, পৰিঘটনাসমূহৰ অন্তৰালত কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ নিহিত হৈ আছে তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰে। Structuralism emphasizes the importance of structures in understanding human behavior, language, culture and cognition. লগতে কি হয় যে আমাৰ সমাজৰ যি ভাষা, সমাজৰ ব্যক্তিসকলৰ ব্যৱহাৰ, সংস্কৃতি, জ্ঞান সেইসমূহ জানিবলৈ চেষ্টা কৰোঁতে সংৰচনাৰ যি গুৰুত্ব তাৰ বিষয়ে তেওঁলোকে কৈছে, তাৰ পৰা প্ৰাধান্য দিছে। এণ্ড দি ষ্ট্ৰাকচাৰ্ছ আৰ অফেন কনচেপচুৱেল ফ্ৰেমৱৰ্ক অৰ চিষ্টেমছ অফ ৰিলেশ্যনশ্বিপছ ডেট শ্বেপ এণ্ড গিভ মিনিং টু দ্য ফেন'মেনা বিং ষ্টাডিড। যে এইবিলাক কি হয় কনচেপচুৱেল ফ্ৰেমৱৰ্ক হয়, ধাৰণাগত কিছুমান গাঁথনি হয়, আৰু যি কি কৰে যে আমাৰ সেই যিবিলাক আমি মানুহৰ ভাষা হওক, সংস্কৃতি হওক, সেইবিলাকৰ বিষয়ে যে আমি অধ্যয়ন কৰিছোঁ বা সমাজৰ যি সামাজিক পৰিঘটনাসমূহ আছে সেইবিলাকক আকৃতি দিয়ে বা সেইসমূহৰ মিনিং অৰ্থ দিয়ে বুলি কৈছে। Structuralism looks at how elements within a system relate to each other. যে ষ্ট্ৰাকচাৰালিজিমে সংৰচনাবাদে কি পৰ্যবেক্ষণ কৰে যে যিকোনো এটা পদ্ধতিৰ ভিতৰত থকা বিভিন্ন উপাদানসমূহ কিদৰে এটা আনটোৰ লগত সম্পৰ্কিত হৈ আছে, কিদৰে এটা আনটোৰ লগত জড়িত হৈ আছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰে। কাৰণ কি হ'ব যে ছিষ্টেম এটা গঠন হ'বলৈ কি থাকিব, তাৰ এটা ষ্ট্ৰাকচাৰ থাকিব, হয়নে? ষ্ট্ৰাকচাৰসমূহ কিদৰে গঠন হয়, তাৰ কিছুমান এলিমেণ্টছ থাকে, এলিমেণ্টছবিলাকৰ মাজত সম্পৰ্কৰ জৰিয়তেহে এটা ষ্ট্ৰাকচাৰ গঠন হয়। গতিকে ষ্ট্ৰাকচাৰালিজিমে সেইটো জানিবলৈ চেষ্টা কৰে বা পৰ্যবেক্ষণ কৰে। The central concept in structuralism is the idea of binary oppositions. চ' আমি ইতিমধ্যে আগৰ ভিডিঅ'টো পাইছিলোঁ যে ষ্ট্ৰাকচাৰালিজিমৰ এটা গুৰুত্বপূৰ্ণ কনচেপ্ট বা এটা গুৰুত্বপূৰ্ণ অৱধাৰণা হৈছে বাইনাৰী অপজিশ্যনৰ যিটো ধাৰণা, মানে
আৰু যিটো সকলোবোৰ সংস্কৃতিতে দেখা পোৱা যায়, যেনেকৈ আমি এক্সাম্পল হিচাপে ক'ব পাৰোঁ নেচাৰ, কালচাৰ, হয়নে, ৰ কুক, হট এণ্ড কোল্ড, সেইবিলাক। According to Levi-Strauss, structuralism involves analyzing cultural phenomena by uncovering the underlying structures that govern them. So Levi-Straussৰ মতে সংৰচনাবাদে বিভিন্ন ধৰণৰ যি সাংস্কৃতিক ঘটনাসমূহ জানিবলৈ চেষ্টা কৰোঁতে বা বৰ্ণনা কৰোঁতে কি কৰে, যে সেই ঘটনাসমূহৰ অন্তৰালত বা সেই ঘটনাসমূহক পৰিচালনা কৰা বিভিন্ন দিশসমূহ আনকভাৰ কৰিবলৈ চেষ্টা কৰে। মানে ষ্ট্ৰছৰ মতে সংৰচনাবাদে সাংস্কৃতিক ঘটনাসমূহৰ বিষয়ে অধ্যয়ন কৰোঁতে তাৰ অন্তৰালত সোমাই থকা বিভিন্ন সংৰচনা আৰু ইয়াক পৰিচালনা কৰা বিভিন্ন দিশসমূহ আনকভাৰ কৰিবলৈ চেষ্টা কৰে। তেনেকৈ আমি উদাহৰণ হিচাপে ক'ব পাৰোঁ যে এখন বিয়া এখনৰ প্ৰতিখন সমাজতে বিয়া হয়, হয়নে? বিয়া এখনৰ বিভিন্ন সাংস্কৃতিক দিশ তাত জড়িত হৈ থাকে। আৰু যেতিয়া মানে আমি যেতিয়া ষ্ট্ৰাকচাৰেলিজিমৰ পইণ্ট অফ ভিউৰ পৰা চাম যে বিয়া এখনৰ সাংস্কৃতিক দিশসমূহ অধ্যয়ন কৰোঁতে কেৱল নীতি নিয়মৰ ভিতৰতে সীমাবদ্ধ নাথাকি তাত অন্তৰ্নিহিত হৈ থকা সাংকেতিক অৰ্থ, চিম্বলিক মিনিং আৰু সংৰচনাৰ আৰ্হিসমূহ, যেনেকৈ ষ্ট্ৰাকচাৰেল পেটাৰ্ণসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰা হয়। তাৰমানে মানুহৰ অংশগ্ৰহণ কেনেকুৱা বিয়াখনত, হয়নে? বিয়াখনত গিফ্ট কি হয়, যে বিয়াত কিছুমান গিফ্ট এক্সচেঞ্জ হয়, হয়নে? তো বিয়াখনৰ লগত বিভিন্ন ধৰণৰ নীতি নিয়ম জড়িত হৈ থাকে বা বিভিন্ন ধৰণৰ কিছুমান চিম্বলিক অবজেক্ট থাকে। বিয়াত বিভিন্ন ধৰণৰ বস্তু বা বিভিন্ন ধৰণৰ যিবিলাক আমি ব্যৱহাৰ কৰোঁ, যেনে নাৰিকল ব্যৱহাৰ কৰা হয়, তামোল পাণ ব্যৱহাৰ কৰা হয় অসমীয়া বিয়া এখনত, হয়নে? বা চেলেং চাদৰ ব্যৱহাৰ কৰা, তাৰ কিছুমান মিনিং জড়িত হৈ আছে, য'ত ত'ত ব্যৱহাৰ কৰা নহয়, হয়নে? গতিকে সেই দিশসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰা হয়। According to Levi-Strauss, social structures mirrors cognitive structures, the way in which mankind thinks and understands. তো Levi-Straussৰ মতে কি হয় যে আমাৰ যি সামাজিক সংৰচনাই কি কৰে যে আমাৰ সমাজৰ ব্যক্তিসকলৰ যি জ্ঞানৰ সংৰচনা আছে তাক প্ৰতিফলিত কৰে। দি ৱে ইন হুইচ মেনকাইণ্ড থিংকছ এণ্ড আণ্ডাৰষ্টেণ্ড, যে এখন সমাজৰ ব্যক্তিসকলে কি ধৰণে তেওঁলোকৰ চিন্তা চৰ্চা কেনেকুৱা হ'ব, তেওঁলোকৰ বুজা পৰা কেনেকুৱা, তাৰ ওপৰত ভিত্তি কৰি সমাজৰ সামাজিক সংৰচনাটো গঠন হয় বুলি কৈছে। আৰু যেনেকৈ সেইটো কাৰণে আমি ক'ব পাৰোঁ যে আদিম সমাজত সমাজৰ সংৰচনা যেনেকুৱা আছিলে, কিন্তু বৰ্তমান আধুনিক সমাজৰ লগত নিমিলে। তাৰ কাৰণটো হৈছে কি যে কগনিটিভ ষ্ট্ৰাকচাৰটো চেঞ্জ হৈছে, হয়নে? So structuralism is the approach which seeks to isolate, decode deep structures of meaning organized through systems of science inherent in human behavior. So human behavior অন্তৰালত যিবিলাক চায়েন্স জড়িত হৈ আছে, যিবিলাক চিহ্ন জড়িত হৈ আছে, সেইবিলাকৰ বিষয়ে জানিবলৈ চেষ্টা কৰে। According to structuralism, the mind functions on binary opposites. Humans see things in terms of two forces that are opposite to each other. ষ্ট্ৰাকচাৰেলিজিমে কি কৰে যে বাইনাৰী অপজিশ্যনৰ কথা কৈছে, বৈপৰীত্যৰ কথা কয়, যে মানুহে কি কৰে যে যিকোনো ধৰণৰ বস্তুসমূহ তাক কম্পেয়াৰ কৰোঁ আমি, ভাল বেয়া, হয়নে? দিন ৰাতি, পোহৰ আন্ধাৰ, সেইবিলাক। গতিকে সেইটো হৈছে কি বাইনাৰী অপজিশ্যন, যিটো সকলো সংস্কৃতিত দেখিবলৈ পোৱা যায়। And binary opposites differ from society to society and are defined in a particular culture in a way that is logical to its members. For example, shoes are good when you wear them outside, but bad if you put them on the table. The role of an anthropologist is to understand these rules to interpret the culture. So binary opposition বা binary যি opposition সেইবিলাক society অনুসৰি বেলেগ বেলেগ হয়। তাৰ ছ'চাইটি অনুসৰি তাৰ লগত যি মিনিং জড়িত হৈ আছে সেই অনুসৰি তাক কি হয় যে তাক বেলেগ বেলেগ ধৰণে চোৱা হয়। যেনেকৈ এতিয়া জোতা এযোৰ, হয়নে? জোতা আমি চবেই পিন্ধোঁ জোতা, নহ'লে আমি খোজেই কাঢ়িব নোৱাৰোঁ আজিকালি, হয়নে? খালী ভৰি আমি খোজ কাঢ়িব পাৰোঁ জানো? নোৱাৰোঁ। আৰু জোতা এযোৰ তুমি যেতিয়া পিন্ধিবা, যেতিয়া তুমি ক্লাছত গৈছা বা তুমি স্কুল কলেজত তুমি জোতা পিন্ধি গৈছা, চবেই তোমাক ভাল বুলি ক'ব, হয়? তুমি যদি খালী ভৰিৰে যোৱা তেতিয়াহে তোমাক বেয়া বুলি ক'ব। কিন্তু তুমি যদি ডেস্কত বা তুমি খোৱা টেবুলত যদি জোতা এযোৰ তুলি থোৱা, সেইটো তোমাক ভাল বুলি ক'ব নেকি? নকয়। গতিকে সেই বস্তুটো যে একেযোৰ জোতাৰে কিন্তু বেলেগ বেলেগ সময়ত বেলেগ বেলেগ স্থানত তাৰ মিনিং বেলেগ, তাৰ লগত কিছুমান লজিকেল দিশ জড়িত হৈ আছে। আৰু এজন এন্থ্ৰপলজিষ্টৰ কাম হৈছে কি যে এই যে সমাজৰ যি বিভিন্ন ধৰণৰ আইটেমছসমূহ হওক, বিভিন্ন ধৰণৰ ৰিচুৱেলছ হওক, সেইসমূহৰ অন্তৰালত কেনেকুৱা ধৰণৰ ৰুলছ নীতি নিয়ম জড়িত হৈ আছে। যিকোনো কিছুমান নীতি নিয়ম থাকে,
হয়নে যেনেকৈ প্ৰাৰ্থনা কৰোঁ আমি যেতিয়া তেতিয়া নকৰোঁ প্ৰাৰ্থনা কৰাৰ কিছুমান নিয়ম জড়িত হৈ আছে গতিকে সেইবিলাক হৈছে এন্থ্ৰপলজিষ্টজনৰ কাম হৈছে সেই দিশসমূহ চোৱা কেনেকুৱা ধৰণৰ নীতি নিয়ম জড়িত হৈ আছে আশা কৰিছোঁ বুজি পাইছা তোমালোকে Levi-Strauss held that human brain was wired to organize the world in terms of key structures of organization which enable people to order and interpret experience. Since these structures were universal, all cultural systems were inherently logical. They simply used different systems of understanding to explain the world around them, resulting in the stunning diversity of myths, beliefs, and practices. তো লেভি-ষ্ট্ৰছৰ মতে কি হয় যে আমাৰ মানৱ মগজু এনেদৰে তাৰযুক্তভাৱে আমাৰ মানৱ মগজুটো এনেদৰে তাৰযুক্তভাৱে সংঘবদ্ধ যে যাৰ সহায়ত মানুহে তেওঁলোকৰ অভিজ্ঞতাসমূহ ব্যাখ্যা কৰিবলৈ সক্ষম হয় হয়নে আমাৰ বিভিন্ন ধৰণৰ অভিজ্ঞতা হয় ডে টু ডে লাইফত তো এই অভিজ্ঞতাসমূহ আমি আমাৰ যি কগনিটিভ চিষ্টেম আছে তাৰ জৰিয়তে আমি এক্সপ্লেইন কৰোঁ আৰু প্ৰত্যেক সমাজতে ই প্ৰযোজ্য হয় যে প্ৰতিখন সমাজৰ প্ৰতিজন ব্যক্তি কি কৰে তেওঁলোকৰ অভিজ্ঞতাসমূহ ব্যাখ্যা কৰে বিভিন্ন সময়ত হয়নে আৰু মানুহে চৌপাশৰ পৃথিৱীৰ বিষয়ে বুজিবলৈ চেষ্টা কৰাৰ ফলতে মিথ বিশ্বাস আদিবোৰ সৃষ্টি হৈছিলে যে কি কৈছিলে they simply use different systems of understanding to explain the world around them they বুলি কওঁতে মানুহৰ কথা কৈছে দেই so they simply use different systems of understanding to explain the world around them resulting in the stunning diversity of myths beliefs and practices তো মানুহে যেতিয়া কি কৰিছিলে যে সমাজৰ বিভিন্ন দিশসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলে তেতিয়া কি হৈছিলে মিথ বিলিফ প্ৰেক্টিছবিলাক সৃষ্টি হয় যেনেকৈ আমি যদি কওঁ যে এটা সময়ত কি হয় মানুহে বৰষুণ ৰ'দ বতাহ এইবিলাক কি হয় কিছুমান ভগৱানৰ কাৰণে হৈছে বুলি ভাবিছিলে ন দেৱতাক বিশ্বাস কৰিছিলে গতিকে সেইবিলাক তেনেকেই মিথ হওক কিছুমান বিলিফ হওক সেইবিলাক আহিছে The anthropologist's task, according to Levi-Strauss, was to explore and explain the logic within a particular cultural system. তো লেভি-ষ্ট্ৰছৰ মতে মানুহে এনেধৰণৰ কামসমূহ কিয় কৰে বা এনেধৰণৰ যি সংস্কৃতিসমূহ এই সংস্কৃতিসমূহৰ অন্তৰালত কেনেকুৱা ধৰণৰ লজিক জড়িত হৈ আছে সেই বিষয়ে জনা বা বুজিবলৈ চেষ্টা কৰাটোৱেই হৈছে এন্থ্ৰপলজিষ্ট এজনৰ নৃতত্ববিদ এজনৰ কাম আশা কৰিছোঁ বুজি পাইছা Levi-Strauss argued all people use the same basic categories and systems of organization to make sense of the human experience. তো ষ্ট্ৰছৰ মতে মানুহে একেধৰণৰ কেটেগৰী আৰু অৰ্গেনাইজেশ্যন ব্যৱহাৰ কৰে যাৰ জৰিয়তে মানৱ অভিজ্ঞতা জানিব পৰা যায় তো তেওঁলোকে মানে একেধৰণৰ চেম বেচিক কেটেগৰিজ আৰু চিষ্টেমছ অফ অৰ্গেনাইজেশ্যন ব্যৱহাৰ কৰে টু মেক চেঞ্চ অফ দ্য হিউমেন এক্সপিৰিয়েঞ্চ মানুহৰ সামাজিক দৈনন্দিন জীৱনত যি অভিজ্ঞতা হয় সেইসমূহ একেধৰণে মানুহে বুজিবলৈ চেষ্টা কৰে চিম্পল লেংগুৱেজত আমি সেইটোৱে ক'ব পাৰোঁ ঠিক আছে তো এতিয়া লেভি-ষ্ট্ৰছৰ যি ষ্ট্ৰাকচাৰেলিজিম সেই বিষয়ে জানিবলৈ হ'লে আমি কিছুমান মানে তেওঁৰ যি কণ্ট্ৰিবিউশ্যন দিছিলে সেই কণ্ট্ৰিবিউশ্যনসমূহৰ জৰিয়তে আমি বুজিব পাৰোঁ ঠিক আছে তো ষ্ট্ৰাকচাৰেলিজিম ইন কিনশ্বিপ যে ভিডিঅ'টোৰ আৰম্ভণিতে মই কৈছিলোঁ যে লেভি-ষ্ট্ৰছে কিনশ্বিপৰ বিষয়ে বহুত ডিটেইল ষ্টাডি কৰিছিলে তো গতিকে যেতিয়া তেওঁ কিনশ্বিপৰ বিষয়ে ষ্টাডি কৰিছিলে তাতে তেওঁ ষ্ট্ৰাকচাৰেলিজিমৰ কথা কৈছে চ' ইন ষ্টাডিং হাউ কিনশ্বিপ works, researchers have found that certain patterns are deeply ingrained in how humans think. তো ৰিচাৰ্চাৰসকলে পাইছে যে মানুহে যেতিয়া ৰিচাৰ্চাৰসকলে কিনশ্বিপৰ বিষয়ে অধ্যয়ন কৰিছিলে স্বজন পদ্ধতিৰ বিষয়ে তেওঁলোকে পাইছে যে কিনশ্বিপৰ লগত কি হৈ থাকে মানুহে কি ধৰণে চিন্তা কৰিব ঠিক আছে মানুহৰ হাউ হিউমেন থিংক তাৰ অন্তৰালত কিছুমান কি হৈ থাকে পেটাৰ্ণ জড়িত হৈ থাকে For instance, one big difference across cultures is how they view family members versus people you marry. মানে কিনশ্বিপৰ কথা কওঁতেও তেওঁ কিনশ্বিপৰ অঞ্চলৰ কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ জড়িত হৈ আছে ঠিক আছে তাৰ বিষয়ে কৈছে এতিয়া যে আমাৰ সমাজত কি হয় দুটা ধৰণে কিনশ্বিপ হয় বাই মেৰেজ হ'ব পাৰে বা ব্লাড ৰিলেশ্যন হ'ব পাৰে হয়নে এতিয়া ব্লাড ৰিলেটিভ আৰু মেৰেজ এতিয়া কি হয় যে আমি কাক বিয়া পাতিম কাৰ লগত আমাৰ বৈবাহিক সম্পৰ্ক হ'ব who you can marry তাৰ লগত কিন্তু প্ৰতিখন সমাজতে কিছুমান নীতি নিয়ম জড়িত হৈ আছে আৰু সেই নীতি নিয়মসমূহৰ ভিতৰত এটা ইম্পৰ্টেণ্ট হৈছে ইনচেষ্ট টাবু মানে তুমি
প্ৰাইমেৰী কিনৰ মাজত সম্পৰ্ক কৰিব নোৱাৰা, বিয়া পাতিব নোৱাৰা, সেইটো হৈছে ইনচেষ্ট টাবু। So almost everywhere there is a rule against marrying close relatives. It's called the incest taboo. This shows a basic idea that family and non-family are different categories. তাৰমানে কি হয় যে আমাৰ যে কিনশ্বিপ চিষ্টেম আছে, একদম প্ৰিমিটিভ ছ'চাইটিৰ পৰা আমি যদি চাওঁ, কিনশ্বিপ চিষ্টেমটোত কি হয় যে কিনশ্বিপ চিষ্টেমৰ এটা অন্তৰ্গত এটা কনচেপ্ট হৈছে মেৰেজ প্ৰতিখন সমাজতে আছে, প্ৰতিখন চিভিলাইজ ছ'চাইটিত আমি মেৰেজ দেখিবলৈ পাওঁ, বিবাহ হয়নে? আৰু বিবাহৰ লগত প্ৰতিখন ছ'চাইটিৰে বেলেগ বেলেগ ধৰণৰ নীতি নিয়ম জড়িত হৈ আছে, কিন্তু তাৰ ভিতৰত এটা ইম্পৰ্টেণ্ট নিয়ম হৈছে ইনচেষ্ট টাবু, ঠিক আছে? আৰু সেইটো আমি প্ৰায় প্ৰতিখন সমাজতে দেখিবলৈ পাওঁ। গতিকে কোৱা হৈছে যে কিনশ্বিপৰ অন্তৰালতো কিছুমান তাৰমানে ষ্ট্ৰাকচাৰ জড়িত হৈ আছে, কিছুমান পেটাৰ্ণ তাৰ লগত জড়িত হৈ আছে। আৰু এজন এন্থ্ৰপলজিষ্টৰ কাম হৈছে তাৰ অন্তৰালত আমাৰ যে সামাজিক সম্পৰ্কসমূহ হয়, তাৰ মাজে বেলেগ বেলেগ হয়নে? আমি সকলোকে একেটা নামেৰে মাতো নেকি? দেউতা বুলি আমি চবকে নামাতো, হয়নে? গতিকে সেই যে আমাৰ এই কিনশ্বিপ টাৰ্মিনলজিবোৰ যে আছে, টাৰ্ম আছে, সেইবিলাকৰ বিষয়ে জনাটো হৈছে এজন এন্থ্ৰপলজিষ্টৰ কাম। তাৰ অন্তৰত কেনেকুৱা ধৰণৰ পেটাৰ্ণ জড়িত হৈ আছে। So while each culture has its own ideas about who you should marry, like marrying your cousin on your mom's side or your dad's side, no culture allows marrying direct family members. So direct family members বিয়া কৰাৰ ক্ষেত্ৰত allow নাই কিন্তু। This common idea forms the basis of structuralism, where societies have their own rules and traditions but still share some basic principles. So এই যিটো আইডিয়া হয় যে ইনচেষ্ট টাবু, সেই আইডিয়াটোৰ পৰা আমি বুজি পাব পাৰোঁ ষ্ট্ৰাকচাৰেলিজিমৰ বিষয়ে, য'ত কি হয় যে প্ৰতিখন ছ'চাইটিৰে কি হয় ৰুলছ ৰেগুলেশ্যনছ থাকে, প্ৰতিখন ছ'চাইটিৰে ৰুলছ ৰেগুলেশ্যন থকাৰ লগতে কিছুমান বেছিক প্ৰিন্সিপলছো থাকে। নেক্সট কনচেপ্ট যিটো তেওঁ ষ্ট্ৰাকচাৰেলিজিমৰ বিষয়ে আমি পাওঁ, সেইটো হৈছে মিথ এণ্ড চায়েন্স। টো লেভিষ্ট্ৰছে মিথ আৰু চায়েন্সৰ বিষয়ে তেওঁ কৈছিলে, ডিটেইল ষ্টাডি কৰিছিলে। এণ্ড লেভিষ্ট্ৰছ কম্পেয়াৰ্ড মডাৰ্ণ চায়েন্স উইথ মাইথলজিকেল থট এণ্ড ফাউণ্ড এ কানেকশ্যন বিটুইন দেম। চ' লেভিষ্ট্ৰছে কি হৈছিলে যে আমাৰ যি আধুনিক বিজ্ঞান আৰু মাইথলজিকেল থটৰ মাজত আখ্যানিক যি তাৰমানে দিশ ভাৱভংগী আছে, সেইসমূহৰ মাজত কিছুমান সম্পৰ্ক বিচাৰি পাইছে, কানেকশ্যন বিচাৰি পাইছিলে। হি ইউজড মেথমেটিক্স এজ এন এক্সাম্পল টু এক্সপ্লেইন হাউ দ্য হিউমেন মাইণ্ড কেন conceive of shapes like triangles and circles, even though they don't exist in nature, they are creations of the mind rather than direct experiences. So তাৰ এক্সাম্পল দিবলৈ যাওঁতে তেওঁ মেথমেটিক্সৰ কথা কৈছিলে, য'ত তেওঁ কৈছে যে আমাৰ যি মানুহৰ যি মন, তাৰ কি থাকে যে মানুহৰ মনৰ দ্বাৰাই আমি কি কৰিব পাৰোঁ, কিছুমান শ্বেপ যেনেকৈ ট্ৰাইংগলছ হওক, চাৰ্কলছ হওক, হয়নে? বৃত্ত, ত্ৰিভুজ, সেইবিলাক আমি শ্বেপবিলাকৰ বিষয়ে আমি বৃত্ত বুলি কোৱাৰ লগে লগে আমাৰ ঘূৰণীয়াটো মনলৈ আহিব, হয়নে? গতিকে সেইবিলাক আমি হিউমেন মাইণ্ডত আমি ভাবিব পাৰোঁ। ইভেন দো দে ডোণ্ট এক্সিষ্ট ইন নেচাৰ, মানে প্ৰকৃতিত সেইবিলাক নাই, সেইবিলাক মানুহে নিজে সৃষ্টি কৰি লৈছে, মানুহৰ মানসিক কিছুমান ধাৰণা হয়। এণ্ড দে আৰ ক্ৰিয়েশ্যনছ অফ দ্য মাইণ্ড ৰেডাৰ দেন ডাইৰেক্ট এক্সপিৰিয়েঞ্চেছ। He reflected on his own upbringing, where he was exposed to various forms of expression like music, painting, and writing, each with its own language or code. He emphasized the importance of finding commonalities among these different codes. So এই বিষয়ে তেওঁ এক্সাম্পল দিবলৈ যাওঁতে নিজৰ আপব্ৰিঙিঙৰ কথা কৈছে, তেওঁ কিদৰে ডাঙৰ দীঘল হৈছিলে, আৰু তাতে তেওঁ কৈছে যে তেওঁ বিভিন্ন ধৰণৰ মিউজিক, পেইণ্টিং, ৰাইটিং, সেইবিলাক তেওঁ তাৰমানে শিকিছিলে বা সেইবিলাকৰ লগত তেওঁ পৰিচিত হৈছিলে। আৰু তাত তেওঁ কৈছিলে যে প্ৰতিটোৰে কিন্তু কিছুমান কোড থাকে বা লেংগুৱেজ থাকে, আৰু লগতে তেওঁ কৈছে যে আমাৰ হি এম্ফেচাইজ দ্য ইম্পৰ্টেঞ্চ অফ ফাইণ্ডিং কমনেলিটিজ, যে বিভিন্ন ধৰণৰ মিউজিক হওক, পেইণ্টিং হওক, ৰাইটিং হওক, তাৰ অন্তৰত কেনেকুৱা ধৰণৰ কমনেলিটি জড়িত, তাৰ মাজত কি কানেকশ্যন আছে, বা বিভিন্ন ধৰণৰ কোডবিলাকৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব লাগে বুলি তেওঁ কৈছে। সেইবিলাকৰ মাজত মানে এটা কানেকশ্যন আছে, ষ্ট্ৰাকচাৰ আছে, পেটাৰ্নছ আছে, সেই বিষয়ে তেওঁ কৈছিলে। লেভিষ্ট্ৰছ অলছ' ডিছকাছ টু এপ্ৰ'চেছ ইন চায়েন্স, ৰিডাকশ্যনিজিম এণ্ড ষ্ট্ৰাকচাৰেলিজিম। ত' লেভিষ্ট্ৰছে চায়েন্সৰ কথা কওঁতে তেওঁ দুটা এপ্ৰ'চৰ কথা কৈছিলে, দুটা হৈছে ৰিডাকশ্যনিজিম আৰু ষ্ট্ৰাকচাৰেলিজিম। ৰিডাকশ্যনিজিম হৈছে ইনভলভ চিম্প্লিফাইং কমপ্লেক্স ফেনমেনা টু আণ্ডাৰষ্টেণ্ড দেম বেটাৰ। যেতিয়া আমি চিম্প্লিফাই কৰোঁ এটা মানে কমপ্লেক্স এটা ঘটনাক সহজে বুজি পোৱাৰ কাৰণে তাক কয় ৰিডাকশ্যনিজিম। While he valued modern science, he also highlighted the importance of basic mythological thought, suggesting that both ways of thinking are essential for understanding the world. তো তেওঁ কৈছে যে মডাৰ্ণ চায়েন্সৰ
যিটো ইম্পৰ্টেঞ্চ হয় তাৰ বিষয়ে তেওঁ কৈছে লগতে তেওঁ কৈছে যে আমাৰ যি মাইথলজিকেল থট আছে সেইবিলাকো কিন্তু ইম্পৰ্টেণ্ট হয় তাক আমি ইগন'ৰ কৰিলে নহ'ব আৰু কি হয় যে দুইটা ধৰণৰ চিন্তা চৰ্চা দুইটা ধৰণৰ হতেই আমাৰ কাৰণে কিন্তু ইম্পৰ্টেণ্ট হয় আমি মাইথলজিকেল যি চিন্তা চৰ্চা আছে তাক কিন্তু আমি ইগন'ৰ কৰিব নোৱাৰোঁ মডাৰ্ণ চায়েন্সৰ দৰে তাৰো ইম্পৰ্টেঞ্চ আছে বুলি লেভি ষ্ট্ৰছে কৈছিলে Next হৈছে primitive thinking and civilized mind. Levi-Strauss proposed that we should stop seeing primitive societies as completely different from modern ones. Levi-Strauss যেনেকে myth আৰু science কথা কৈছে তেনেকে তেওঁ primitive society আৰু civilized society বা primitive thinking আৰু civilized mind কথাও কৈছে তাতে তেওঁ কৈছে যে আমি যিবিলাক primitive society হয় আদিম সমাজবিলাকক আমি কিন্তু modern societyৰ পৰা সম্পূৰ্ণৰূপে different বা পৃথক বুলি আমি ক'ব নোৱাৰো He believed that people from all backgrounds share similar ways of thinking. তেওঁৰ মতে মানুহ primitive society হওক বা civilized society হওক তেওঁলোক কিন্তু কি হ'ব so-called civilized society হওক মানুহে একেধৰণে চিন্তা কৰে similar ways of thinking কথা তেওঁ কৈছে যে একেধৰণে মানুহে চিন্তা চৰ্চা কৰে He argued that we should view the beliefs and ideas of primitive cultures as just as logical and sensible as those of modern societies. তেওঁৰ মতে কি হয় যে primitive societyৰ যে বিশ্বাস বা আইডিয়াছ ধাৰণা আছে সেইসমূহ কি হয় সেইসমূহ লজিকেল আৰু সেন্সিবল হয় বুলি কৈছে মডাৰ্ণ ছ'চাইটিৰ নিচিনাকৈ তো তাৰমানে ইয়াতো তেওঁ ষ্ট্ৰাকচাৰৰ কথা প্ৰিমিটিভ ছ'চাইটিৰ যি থিংকিং তাতো ষ্ট্ৰাকচাৰ আছে পেটাৰ্ণ আছে তেনেকৈ চিভিলাইজ ছ'চাইটিৰ মানুহৰ থিংকিঙতো কিছুমান পেটাৰ্ণ জড়িত হৈ আছে বুলি তেওঁ কৈছিলে So in conclusion, in essence, Levi-Strauss' theory of structuralism suggests that by uncovering these underlying patterns and structures, we can gain insight into the fundamental principles that shape human societies and culture. So আমি মানে হেখন ক'ব পাৰো যে Levi-Strauss যে structuralism theory দিছিলে তাতে তেওঁ কি কৈছিলে যে আমাৰ সমাজৰ বিভিন্ন পৰিঘটনা হ'ব বা মানুহৰ যি আচাৰ আচৰণ চিন্তা চৰ্চা তাৰ অন্তৰত কেনেকুৱা ধৰণৰ পেটাৰ্ণ বা ষ্ট্ৰাকচাৰ আৰ্হি বা সংৰচনা জড়িত হৈ আছে সেইবিলাকৰ জড়িত আমি কি জানিব পাৰো হিউমেন ছ'চাইটি আৰু হিউমেন কালচাৰ মানৱ সমাজ আৰু মানৱ সংস্কৃতি কেনেদৰে গঠন হয় তাৰ অন্তৰালত নিহিত হৈ থকা বিভিন্ন ধৰণৰ ফাণ্ডামেণ্টেল প্ৰিন্সিপল নীতিসমূহৰ বিষয়ে আমি জানিব পাৰো Levi-Strauss' theory of structuralism is based on the idea that underlying patterns and structures exist in all human societies shaping how people think and behave to Levi-Straussৰ এই structuralism বা সংৰচনাবাদ থিয়ৰিটোৰ পৰা আমি ক'ব পাৰো যে আমাৰ সকলো সমাজ প্ৰিমিটিভ ছ'চাইটি হওক মডাৰ্ণ ছ'চাইটি হওক সকলো ছ'চাইটিতে কি হয় থাকে যে কিছুমান ষ্ট্ৰাকচাৰ বা কিছুমান পেটাৰ্নছ থাকে সকলো ছ'চাইটিতে আৰু মানুহে একেধৰণেই চিন্তা কৰে আৰু লগতে কি হয় যে এই যিবিলাক ষ্ট্ৰাকচাৰ থাকিব বা পেটাৰ্ণ থাকিব সেইসমূহে মানুহৰ চিন্তা চৰ্চা ব্যৱহাৰৰ ওপৰত প্ৰভাৱ পেলাই বা সেইবিলাকক ৰূপ দিয়ে সেইবিলাক শেপ কৰে These patterns can be found in various aspects of culture such as language, kinship systems and myths আৰু এই যিবিলাক পেটাৰ্ণ হয় আৰু সেইসমূহ আমি বিভিন্ন ধৰণৰ সংস্কৃতিৰ বিভিন্ন দিশ যেনে ভাষা স্বজন পদ্ধতি মিথ সেইবিলাকত আমি পাব পাৰোঁ আশা কৰোঁ তোমালোকে বুজি পালা তো Levi-Straussৰ বিষয়ে মই যিমান পাৰোঁ ইজিকৈ বুজাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো যথেষ্ট দীঘল হৈছে শেষৰলৈকে যদি চাইছা তেতিয়াহ'লে ধন্যবাদ চ' বুজি পাইছা চাগে ভিডিঅ'টো বনাওঁতে মানে বহুত টাইম কনজিউমিং হৈছে আৰু লগতে অলপ কষ্টও হৈছে কাৰণ Levi-Straussৰ বিষয়ে ইমান কি হয় যে এটা ভিডিঅ'তে বুজাই কমপ্লিট কৰাটো পচিবল নহয় তথাপিও যিমান পাৰোঁ বুজাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে প্লিজ লাইক কৰিবা আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা ভিডিঅ'টো আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ